গুড ইভিনিং গাইজ। বৰ্তমান সময়ত মই আছোঁ ষ্টাফ কলেজৰ ফ্ৰণ্টত। তো তাতে বৰ্তমান এই দোকানখন দেখা পাইছে ন আপুনি? চাওকচোন, এই ফুটপাথৰ ওপৰত দোকান দি পেলাই এগৰাকী মানুহে তেওঁৰ পৰিয়ালটো চলাই আছে, আৰু তেওঁৰ পৰাই আজি কোনোবা এজনে পইচা মাৰি লৈ গুচি গ'ল। তাকে মই ভিডিঅ'টো দিছোঁ, শুনি লওকচোন এবাৰ কি কৈছে তেখেতে। 1000 টকা খুচুৰা খুজিছে, খুজি কি জহা কোমোৰা দুটা ললা লৈ তাতে থৈ গলা, পইচাটো আনন্দ কৰি ৰ বুলিয়েকে 900 টকা লৈকে পলালা। 900 টকা লৈ পলাইছে? 900 টকা লৈছে। মই আহি আছো, মোৰ দিবা এইখিনিতে থাকো, থকা বুলি কৈছে। ঠিক আছে বাৰু, মই তাক ট্ৰাই কৰি চাম বাৰু, ধন্যবাদ। তো ৰাইজ শুনিলেনে তেখেতৰ কথাখিনি? তো চাওকচোন, এই মানুহজনীৰ পৰা এনেকৈ 900 টকা মাৰি লৈ যোৱা ভাল কাম কৰিছেনে তেখেতে? তেখেত ইমান কষ্ট কৰি আহে, ৰাতিপুৱা মই সোধা মতে 5টা 5:30 আহে, আহি পেলাই গোটেই দিনটো বহে, আকৌ 7টা 8টাত লৈ গুচি যায়। মই কেতিয়াবা 7টা 8টাত আহোঁ, বজাৰ কৰোঁ, চব্জি লওঁ, তেতিয়া তাই কয় যে এই ভাইটি কি ল'বা কি নল'বা চোৱাচোন। তো এনেকৈ কাম কৰিলে কৰিব পাৰেনে মানুহে? আচৰিত নহয়নে? মানুহৰ কি বিবেক বিবেচনা নাইকিয়া হৈ গ'ল নেকি বৰ্তমান সময়ত? আৰু এই মানুহগৰাকীৰ পৰা পইচাটো কেনেকৈ মাৰি পেলাই, কোন সতে মাৰিব পাৰিলে? পাপ লাগিব দেই, যোনে পইচাটো মাৰিছা ভালে ভালে ঘূৰাই দি থৈ যাবা। ভগৱানে কিন্তু পাপে চুব তোমাক বা আপোনাক, আপুনি যিমানে ডাঙৰ নহওক, ডাঙৰ নহওক বা সৰু হওক, এনেকুৱা কৰিব নাপায়। 900 টকা খাই পেলাই তুমি বেছি ডাঙৰ মানুহ হ'ব নোৱাৰিবা। আৰু ৰাইজ এখেতক কি ক'ব আপোনালোকে ক'ব বাৰু, কমেণ্টত জনাব। তো আজি দুখ লাগিছে। প্ৰত্যেক দিনা মই গধূলা আহোঁ, কথা পাতোঁ, চব্জি লওঁ, ইফাল সিফাল কৰোঁ, ফটো আমি কৰোঁ, হেৰি কৰোঁ, বৰ ভালকৈ কথা কয়, কিন্তু আজি মুখখন দেখা পাই বৰ দুখ লাগিছে মনত। সঁচাকৈ দেই, মানুহ বৰ নিষ্ঠুৰ হৈছে আজিকালি। ধন্যবাদ।